Hey guys, য'তে পাম ব্লগছ আৰু এতিয়া মই যে কেদাৰ মন্দিৰত তাতে মই একলাই নাযাওঁ আৰু ইচ্ছা যাব নোৱাৰো ভাই আৰু বিজয় ভাই আৰু চাবৰ পৰা নাৰ্জী ফুলবিলাক পুৰা ফুটি গৈছে আৰু ভাই আৰু ইচ্ছা চাবৰ পৰা বগৰী পকা নাই বোলে খাবৰ হ'লে আৰু ভাই মই নাখাওঁ মানে টেষ্ট কৰি চাম পুকছি নে নাই কি অদ্ভুত চলিয়ে হা টেষ্ট কৰি চাই বোলে সি নাখাকে টেষ্ট কৰিব পাৰি নেকি কি কৰিছ তই ইয়াতে ভাই বগৰী খাই আছো বগৰী বগৰী পকা নি খাবৰ হ'লে আৰু ইয়াৰ আৰু মই কেদাৰ মন্দিৰত কোনো গাড়ী লৈ নাযাওঁ কোনো খোজকাঢ়ি যাওঁ আমি লৈ যাম চাইকেল আৰু এতিয়া বলক যাই থাক আৰু এতিয়া বেছি দূৰ নাপামেই আৰু যাই থাক বলা গাড়ী মটৰ চাইকেল চলাই যাই আছো কেদাৰ মন্দিৰলৈকে আৰু চাবৰ কেদাৰ মন্দিৰৰ বোলে যাই পোৱাই নাই আৰু চাবৰ এইবোৰ দাউৰি আহিছে পুৰা আৰু পৰা আধা যাবা আছে আৰু কত বাপৰে বাপ পুৰা পুৱাম ঘৰ পাহাৰত বগা যেন লাগিছে আৰু এতিয়া এইবিলাক কেদাৰ মন্দিৰ চাব পাৰে এই চাইডে পৰা চিৰি দি উঠি যাব লাগিব কেদাৰ মন্দিৰলৈকে আৰু এনেকুৱা চিৰি দি উঠি যাব লাগিব কেদাৰ মন্দিৰলৈকে আৰু চাবৰ আধা আহি পালোৱে আৰু আধা আছে ওপৰলৈকে আৰু এতিয়া এইবিলাক কেদাৰ মন্দিৰলৈকে চাব এইটো হৈছে কেদাৰ মন্দিৰ শ্ৰী শ্ৰী জয় দুৰ্গা দেৱালয় আৰু এতিয়া মোৰ লগত ভিতৰ চাইডে এনেকুৱা আন দেখি চাইডে মমো যাবলৈ গছ আছে ইয়াতে এইটো লৈছে মমো যাবলৈ গছ মোৰ ভৰি দিয়া হাল আৰু কেদাৰ মন্দিৰ আৰু ইচাৰে জয় দুৰ্গা দেৱালয়ক বাই বাই দি পেলাই এতিয়া যাইছে কামেশ্বৰ মন্দিৰলৈকে আৰু এতিয়া বলক যাই থাকো কামেশ্বৰ মন্দিৰলৈকে আৰু সেইবোৰ চাবলৈ সেইখন হৈছে পুৱামক্কা পাহাৰ কেদাৰ মন্দিৰ যিমান দূৰে খোজকাঢ়ি যাব লগা হৈছিল আৰু কামেশ্বৰ মন্দিৰটো সিমান দূৰে খোজকাঢ়ি যাব লাগিব কি হৈছে কামেশ্বৰ মন্দিৰটো ভিউ পইণ্ট আৰু ভিউ পইণ্টৰ কাষত চাবলৈ চানছেট এইটো কি আৰু কামেশ্বৰ মন্দিৰ পিছাই বোলে ইচাৰে বোলে গ'লে আঠাৰ গাছ পৰা দেখা পাবা বেয়াতে লবৰ গছ আছে নেকি নে তামাম লবৰৰ গাছ আছে আৰু লবৰৰ গাছ নহয় বহুতেই গাছ আছে কিন্তু মই লবৰৰ গাছ খাই বেছি গম পাইছে নাই মিঠা লাগে আচোন বলক বা গাছ আঠাৰ গাছ চাবলৈ যাওঁ চাবলৈ বোলে সকলো লবৰৰ গাছ হয় এটা গাছ কত গিডাল 1000 ওপৰতে লবৰৰ গাছ আছে গাইছ আৰু গাছ মোৰ কেনেকুৱা ঠাইত এটা আছো পৰে চাবৰে সব লবৰে গাছ চাৰিওফালে লবৰে গাছ মোৰ চাৰিওফালে পুৰা পুৰা কাটি দিছে গাইছ কাটি পুৰা বৈ আহিবলৈ ইয়াতে পুৰা টমাট পৰি গৈছে এগুলো দেখিছে আপোনালোকে সব লবৰে সব চাৰিওফালে লবৰে গাছ সবতে গাছ বাট কৰা পৰা লগাই আছে লবাৰ পৰি থাকিব গাইছ চবৰে এইটো চাবৰে এনেকুৱা লবাৰ পুৰা টান হৈ গৈছে গাইছ পাৰিলে তই খাবি নেকি লবৰ গাছ ওলাইছে জেৰে পৰাই অলপ উলিয়াই ঘৰত লৈ যাম খাম এতিয়া পেকিং কৰি মছলা চছলা ঢালি এনেকা খালি সদ নালাগিব কি আলোচনা কৰিছা ইয়াতে ভাই এইগিলা গাখীৰ দেখা নাই এই লৈ যাৱা তামান টকা পাম আৰু বাতিটো পাম বাতিটোত চাহ খাব পাৰিম ভাই লৈ যাম বল আৰু বোলে গাইছ বোলে মলদুল দলঙত দিব গাইছি চাবৰে কেং দলাই চাবৰ গাইছ
আর এইগুলা এই দলতে সবাই আমার ভাঙি গেলে আর এই যে ডাইরেক্ট কার্বি সমুদ্র ডাইরেক্ট ভীমশ্বরে থাকা হলে কি আর সবাই এইটা সাথে ভীমজিত ভাত খাইছে ভীমশ্বরে এইটি ভীমশ্বরে তো সবাইকে যেন প্রকারে বড় আকৃতি বনসর দিছে এই শরীরে তো আমার কেদার মন্দির দেখা হলো ভীমশ্বরে দেখা হলো কামেশ্বর মন্দির দেখা হলো আর এইটা ভিডিও বাই লেগে প্লিজ লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে না পারিব আর যে বাই বাই জয় আহম।